নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ আজিৰ অন্য এটা ভিডিঅ'লৈ। আজি মই আবৃত্তি কৰিবলৈ ওলাইছোঁ মোৰ দেউতা লোহিত বৰুৱাদেৱৰ এটি কবিতা। কবিতাটিৰ হেৰুৰ নাম বৰদৈচিলা তুমি নাহিবা এইবাৰ। বৰদৈচিলা তুমি নাহিবা এইবাৰ, বৰপীৰা পাৰি দিবলৈ আইৰ অসুখ। মহামাৰীৰ মহাত্ৰাসত উজাগৰেই ৰজনী মোৰ আপোন মানুহৰ। বৰদৈচিলা তুমি নাহিবা এইবাৰ, ঘৰ বাৰী উৰুৱাই লগত লৈ যাবলৈ এবাৰলৈ ভাবি চাবাচোন। সংক্ৰমিত ৰোগৰ আতিশায্য অহৰহ বাঢ়িব ধৰিছে। এতিয়া চৌদিশে মৰিশালীৰ নিস্তব্ধতা। তুমি মোক সুধিছা সজাগ নাছিলা নেকি তোমালোক? হয়, নিশ্চিত আমি সজাগ অথবা সচেতনতাৰে কটাই আহিছিলোঁ দিন প্ৰতিদিন। মাত্ৰ কেইজনমান অবিবেকীৰ বাবে চক্ৰবেহু ভেদি অতিক্ৰম কৰিলে দুৰ্দান্ত কৰোণাই। বৰ অসহায় হৈ পৰিছোঁ বৰদৈচিলা তুমি নাহিবা এইবাৰ।